Dabur Red Paste দৈব কি আগবঢ়াইছে Dabur Red Paste co-powered by পেলাই নিদিব জোৰা লগাওক ফেব্ৰিকুইক Fisk Farm সহযোগ কৰিছে Mutual Fund सही है Trends get them talking ISL Season 6 Hawkins Contura Pressure Cooker Airtel Unlimited Halotune Changes Free on Wing Cap Garnier Color Naturals तो इंडिया करे सिर्फ Flipkart Eno Jiyok Jibon Non-Stop Nangro All Growth Zero Added Sugar Good Night Power Active Plus Junior Horlicks Active Mind Active Child আৰু Amul the taste of India জীৱনৰে নদী এনেকৈ বাগৰে লাহে 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 সকলো ধুই নিয়ে দৈব কি মাহী এইখন ঘৰত কি হিচাপে আছে তুমি জানানে নাই কি হিচাপে থাকিব আকৌ ককায়েকৰ ঘৰত ভনীয়েক থকাৰ নিচিনাকে আছে ভিনীহেকটো এটা ককায়েক নহয় জানো তাই ইমান কিয় কৰিব তাই চাগে মনে মনে অনেক কাৰণে আশা কৰে অনেক কিজানি মনে মনে তাইৰ কাৰণে আশা কৰি থাকে পেপাৰ লাগিব নেকি ককা দিয়াচোন এখন এইখন ককা ইয়াতে পঢ়ি শেষ কৰিলে দেখোন কিনাৰ মতলব নাই যেন পাওঁ চবেই যদি এনেকৈ পঢ়ি গুচি যায় তোমাৰ জানো কাকত বিক্ৰী হ'ব পায় বুজি পাইছে যদি পইচাটো দিয়ক দিম দিম কিয় নিদিম নোট খুচুৰা দিয়কে খুচুৰা পইচা নাই কাৰণেহে তোমাক 100 টকীয়াখন দিছো তুমি বাতৰি কাকতৰ পইচাটো ৰাখি বাকীখিনি খুচুৰা কৰি দিয়া এখন পেপাৰ কিনি আপুনি 100 টকীয়া নোট দিয়ে পেপাৰখন ফ্ৰীতে পঢ়ি যোৱাৰ মতলব আৰু খুচুৰা বিচাওতে এইখন ভান্দকি কৰিছে নহয় হেৰা বাতৰি কাকত এখনৰ কাৰণে ভান্দকি কৰা মানুহ নহয় মই মোৰ ল'ৰা বাতৰি কাকতৰ সাংবাদিকতা কৰিয়ে মৰি গ'ল সাংবাদিক পৰাগ গোস্বামীৰ নাম শুনিছা তাৰ বাপেক মই এখন বাতৰি কাকতৰ কাৰণে তালিবাজি কৰা মানুহ নহয় ইমান টকা পইচাৰো মোৰ অভাৱ হোৱা নাই বুজিছা শুনিলা নহয় টকা থাকিল বুলিয়ে পেপাৰ এখন নিবলৈ আহোঁতে খুচুৰা লৈ আহিব লাগে খুচুৰা পইচা মোৰ নাই বুলিয়ে মই বাতৰি কাকতখন নপঢ়িম নে যদি খুচুৰাই নাই আপুনি পেপাৰ কিনিব আহিব নালাগে ওৰা এই বুঢ়া মানুহজনক এনেকৈ কিয় কৈছা হে ৰাচোৱা 100 টকাটো তুমি ৰাখি থোৱা কাইলৈ মই খুচুৰা পইচা কৰি আনি পেলাই 100 টকাটো উভতাই আনিম কি হ'ল এই মানুহজনৰ পেপাৰখন ইয়াতে পঢ়ি শেষ কৰিম বুলি আহিছিলে মই পইচা বিচাৰোতে এই 100 টকীয়া নোটখন দিছে দাদা আপুনিয়ে চাওকচোন এখন পেপাৰৰ কাৰণে 100 টকা খুচুৰা দিব পাৰেনে হ'ব দিয়া তোমাৰতো লোকচান হোৱা নাই ওচৰৰে মানুহ চাগে পিছত মিলাই ল'বা জানো মোৰ আগত বাহাদুৰি মাৰি গ'ল পুতেকে বোলে পেপাৰত কাম কৰিয়ে মৰি গ'ল কোনোবা পৰাগ গোস্বামী বোলে কি
অনি অনি অ মা ক'ত আহিছো মা কিয় না চিঞৰি আছা কোৱাচোন চিঞৰি থকা যদি শুনিছ সোনকালে অহা নাই কিয় মোক হাত ধুওঁতে অকণমান টাইম লাগে ন মা ল এয়া কি দিছো দেখা নাই গাখীৰ আকৌ মই গাখীৰ নাখাওঁ মা এতিয়া কফিহে খাওঁ কোনো দৰকাৰ নাই কফি খাবলৈ গাখীৰ খা হা মা মই এতিয়া সেই সৰু ল'ৰাটো হৈ থকা নাই যে তুমি মোক চেনি গুলি দিয়া গাখীৰ খুৱাবা মই এইটো সময়ত কফিহে খোৱাৰ টেণ্ডেঞ্চি ফিল কৰোঁ আগতেও তই এনেকে গাখীৰ খাবলৈ আপত্তি কৰিছিলি তেতিয়া মই খুৱাই দিছিলো খা মা মা প্লিজ দিছ ইজ টু মাছ তুমি কি কেঁচুৱা পাইছা নেকি মোক কি হৈছে অনি চোৱা না মাহী মায়ে মোক কেঁচুৱাৰ নিচিনাকৈ গাখীৰ গিলাচ খাবলৈ ফ'ৰ্চ কৰি আছে এইটো সময়ত মই কফিহে খাওঁ বাইদেউ সি গাখীৰ নাখায় নহয় কফিহে খায় আগতে দেখোন গাখীৰহে খাইছিল মা তুমি বুজিবলৈ চেষ্টা নকৰা কিয় তুমি এৰি যোৱাৰ দৰে সকলোবোৰ চলি থকা নাই এতিয়া সময়ৰ লগে লগে চিষ্টেমবোৰ চেঞ্জ হৈছে আমি এতিয়া এটা চিষ্টেমত চলি আছো সেইটো নুবুজা কিয় তুমি মই বুজো ইমান নুবুজা নহয় কিন্তু মাকৰ কাৰণে ল'ৰা ছোৱালী সদায় সৰু হৈ থাকে সময় সলনি হলেও মাকৰ অন্তৰখন সলনি নহয় যে অনি মায়ে কৈছে যেতিয়া গাখীৰ গিলাচ খাই লোৱা আকৌ কিন্তু মাহী গাখীৰ খাবলৈ মন নাই মন নাথাকিলেও খাব লাগিব আকৌ খোৱা ৰবি মৌচুমীৰ কথাত বাধ্য হৈ তই গাখীৰ খাব নালাগে মৌচুমীয়ে কোৱা কাৰণে তই খাব পৰা হৈ গলি কিন্তু এই মাৰজনীয়ে ইমানকৈ কলো মৰমতে নিজে খুৱাইও দিব বিচাৰিলো কিন্তু তই মান্তি নহলি কিন্তু তাইৰ এষাৰ কথাতে সেইবোৰে তহঁতৰ নতুন চিষ্টেম এইবোৰ চিষ্টেম মইনো কেনেকৈ বুজি পাম মই ভাবি আছো মই এৰি যাওঁতে তই মোৰ ল'ৰা আছিলি আৰু এতিয়াও তই মোৰ ল'ৰাই হৈ আছ মই ইমানখিনিহে বুজি পাওঁ ভাল নকৰিলা অনি হ'ব দিয়া না মায়েও বুজি পাওক যে কিছুমান কথা তেওঁ মানি চলিব লাগিব তেওঁতো এডজাষ্ট কৰিব লাগিব ন যোৱা অনি বাইদেউৰ মনটো অলপ ভাল লগাই আহাগৈ অলপ পাছত তেওঁ নিজেই বুজি পাব কথাবোৰ ভাবিবলৈ অলপ সময় দিয়া মই কৈছো মাক গৈ অলপ বুজাই আহা বাইদেউ কেনেকে দুখ দিবলৈ ঘৰলৈ আনিছিলা নেকি শাৰদা কি হ'ল ওলাই নেকি কি হ'ল গা বেয়া নেকি চৰ্দি লাগিছে কি হ'ল অনিৰ ব্যৱহাৰত মোৰ আজি খুব বেয়া লাগিছে সি মোৰ পৰা বহুত আঁতৰি গৈছে মই তাৰ মাক হৈ থকা নাই সি মাকৰ মৰম বুজি নোপোৱা হ'ল অনিয়ে তোমাক কি কৈছে তোমাক কি কৈছে সি তোমাক বেয়া ব্যৱহাৰ কৰিছে তাৰ ব্যৱহাৰত কেনেকুৱা লাগিছে জানে
মই বাৰু কিয় হস্পিটেলৰ পৰা গুচি আহিলো তাতে থকা ভাল আছিল নেকি মই বাৰু কাৰ বাবে ঘূৰি আহিলো শাৰদা এনেকুৱা কথা নকবা তুমি এনেকৈ ভাবিবৰ কাৰণে তোমাক কিমান বছৰে চিকিৎসা কৰি এনেকৈ ঘৰলৈ অনা নাই এনেকুৱা কথা ক'বৰ কাৰণে তোমাক ঘৰলৈ আনিবৰ বাবে আমি সকলোবোৰে ইমান কষ্ট কৰা নাই কিয় এনেকৈ ভাবিছা তুমি কিয় কৈছা এনেকৈ মাজৰ সময়খিনিত আপোনালোকৰ যিবোৰ পৰিৱৰ্তন হৈছে মই জানো সেইবোৰৰ লগত মিলিব পাৰিম কি পৰিৱৰ্তন হোৱাৰ কথা কৈছা তুমি আপুনিতো একে আছে যেন লাগিছে কিন্তু মোৰ ল'ৰাটো হনি সি বহুত সলনি হৈ গ'ল একেবাৰে বেলেগ হৈ গ'লগে বহুত বেলেগ হ'বই দিয়াচোন তুমি এৰি যোৱাতকেতো সি বহুত ডাঙৰ হ'ল দেখা নাই সি কিমান ওখ হ'ল ল'ৰাবোৰ ডাঙৰ হলে মাকৰ প্ৰতি থকা মৰম চেনেহ বা হেঁপাহবোৰ কমি যায় নেকি দেউতা তুমি কোনজনী মাৰ কথা কৈছা মানে কোনজনী মায়ে মই তেওঁৰ পৰা আঁতৰি অহা বুলি ভাবিছে বাৰু তোৰ নিজৰ মাৰ কোনজনী তই নাজান শুলে নেকি দেউতা তই মাৰক কি কৈছিলি নকওঁ কিয় কি কৈছিলি মাৰক যাৰ কাৰণে তই তেওঁৰ পৰা আঁতৰি যোৱা বুলি ভাবিছ দেউতা তুমি কোনজনী মাৰ কথা কৈছা মানে কোনজনী মায়ে মই তেওঁৰ পৰা আঁতৰি অহা বুলি ভাবিছে বাৰু তোৰ নিজৰ মাৰ কোনজনী তই নাজানো নাজানো দেউতা কাৰণ এগৰাকীয়ে মোক জন্ম দিছে আৰু এগৰাকীয়ে মোক তুলি তুলি ডাঙৰ দীঘল কৰিছে দুয়োগৰাকীকে নিজৰ মা বুলিয়ে ভাবোঁ লোকৰ মা বুলিতো নাভাবোঁ তোৰ আচল মা হ'ল জন্মদাত্ৰী মাতৃজনী যাৰ গৰ্ভত তই জন্ম হৈছে তেওঁ তোৰ আচল মা দেউতা তুমি ক'ব পাৰিবানে যে তোমাৰ নিজৰ পত্নী কোনগৰাকী অনি সম্পৰ্কবিলাক লোকৰ নিজৰ এইবোৰ ভাগ কৰিবলৈ বৰ অসুবিধা হয় ন দেউতা তোমাৰ যিদৰে দিগদাৰ হৈছে তেনেকৈ মোৰো দিগদাৰ হয় মই তুলনা কৰিব নোৱাৰোঁ কোনগৰাকী মা মোৰ বেছি আপোন কোনগৰাকী মা মোৰ কম আপোন কাৰণ দুয়োগৰাকী মা মোৰ নিজৰ দেউতাৰ পত্নী তই মোক এনেকে কথা ক'ব পৰা হলি নি
মোক তই এনেকে ক'ব পৰা হলি তুমি যেতিয়া মোৰ দুগৰাকী মাৰ মাজত পাৰ্থক্য আনিব পৰা হলা ময়ো তোমাৰ দুগৰাকী পত্নীৰ মাজত পাৰ্থক্য বিচাৰিব পাৰোঁ মই শাৰদাৰ কথা কৈছো শাৰদা বৰুৱাকতো তই জান তই এনে কি কথা কলি যে মাক মই তেনেকুৱা কোনো কথাই কোৱা নাই যিবোৰৰ কাৰণে তেওঁ তোমাৰ ওচৰত গোচৰ দিবলগীয়া হৈছে আৰু তুমি আহি মোক চাৰ্জ কৰিবলগীয়া হৈছে মায়ে তেওঁ মোক সেই সৰু ল'ৰাটোৱে হৈ আছো বুলি ভাবিছে কিন্তু মই মাক কৈছো মই এতিয়া আৰু সেই সৰু ল'ৰাটো হৈ থকা নাই সময়ৰ লগে লগে আমি সকলোবোৰ বহুত সলনি হৈছো এটা চিষ্টেমত চলি আছো মায়ে সেই পৰিৱৰ্তনবোৰ বুজি পাব লাগিব দেউতা এই কথাখিনিৰ বাবে মাৰে তোক ইমান বেয়া পালেনে এই কথাখিনিৰ কাৰণে তই তেওঁৰ পৰা আঁতৰি যোৱা বুলি ভাবিলেনে মইতো তাতকৈ বেলেগ একো কথা মাক কোৱাই নাই মিছা কথা কিয় কৈছা অনি ৰ'ব মোৰো এষাৰ কথা আপুনি শুনি যাওক অনি তুমিও শুনা ইমানখিনি কথা মুকলি কৰি দিয়াৰ পাছত বাইদেউৰ কিবা বিপদ হ'বৰ বাবে মই কিন্তু ইমানখিনি ত্যাগ কৰা নাই মই কৈছিলো নহয় তোমাৰ কন্দাকতা কৰা নাই তাই কন্দাকতা কৰিছে তুমি তাইতকে মোক বেছি ৰেছপন্ড কৰাৰ কাৰণে কিন্তু মায়েতো এতিয়া তেনেকৈ ভাবি থাকিলে নহ'ব নহয় ৰবি মৌচুমী কোৱাচোন শাৰদাই কি কথাত মনত ইমান আঘাত পাইছে মোক বুজাই কোৱা কিন্তু এই মাৰজনীয়ে ইমানকৈ ক'লো মৰমতে নিজে খুৱাইও দিব বিচাৰিলো কিন্তু তই মান্তি নহলি কিন্তু তাইৰ এষাৰ কথাতে সেইবোৰে তহঁতৰ নতুন চিষ্টেম মই অনি কেৱল বাইদেউৰ ওচৰলৈ গৈ তাইৰ মনটো ভাল লগাই থৈ আহিবলৈ গৈছিলো সি কিন্তু নগ'ল মই মাত্ৰ মায়ে কথাবোৰ নিজে বুজি পোৱাটো বিচাৰোঁ তই এটা কাম কৰ নি তই মাৰৰ ওচৰলৈ গৈ তোক বেয়া নাপাবলৈ তেওঁক কৈ থৈ আহিবি দেউতা আমিতো মাৰ লগত সকলো কথাতে এডজাষ্ট কৰোঁৱে মায়েতো লাহে লাহে কথাবোৰ এডজাষ্ট কৰিবলৈ শিকিব লাগিব নহ'লে এনেকৈ কেনেকৈ হ'ব কোৱাচোন আমাৰ হাতত দুটাই ৰাস্তা আছে অনি মাৰৰ যি হয় হওক বুলি চব কথা তেওঁক মুকলিকে কৈ দিব লাগিব নহ'লে অলপ দিন মাৰৰ মানসিকতাক গুৰুত্ব দি আমি মিলি চলিব লাগিব এতিয়া কোনটো ৰাস্তাৰে গ'লে ভাল হয় সেই কথাটো তই নিজে ভাব ৰ'ব মোৰো এষাৰ কথা আপুনি শুনি যাওক অনি তুমিও শুনা ইমানখিনি কথা মুকলি কৰি দিয়াৰ পাছত বাইদেউৰ কিবা বিপদ হ'বৰ বাবে মই কিন্তু ইমানখিনি ত্যাগ কৰা নাই মোৰ শিৰৰ সেন্দুৰ আৰু মোৰ সন্তানক মই এৰি আছো একমাত্ৰ বাইদেউৰ ভালৰ বাবে তাইৰ বিপদ হ'বৰ বাবে কিন্তু ইমানখিনি ত্যাগ কৰা নাই মই এই কথাখিনি আপোনালোক দুয়োজনে মনত ৰাখিব কিমান এনেকৈ সময় আগুৱাই শুতে শুতে উটুৱাই নিয়া নিজক বিচাৰি ডাবৰ ৰেড পেষ্ট দৈব কি আগবঢ়ালে ডাবৰ ৰেড পেষ্ট